নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আজি এগৰাকী ভণ্টি মোৰ সৈতে উপস্থিত আছে, যাক হয়তো আপোনালোকে সকলোৱে চিনি পায় বা বিভিন্ন মোৰ কামত দেখা পাইছে। তাইৰ পৰা কিছুমান বিশেষ কথা জানিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। জংকি বিশেষ চিনাকি দিবলৈ কথা নাই, আচলতে আমি এখন অবলং জবলং কৰি তাৰ শ্বুটিঙৰ মাজৰ সময়কণত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। পিছে শ্বুটিঙৰ লগত জড়িত নহয়, এইটো শ্বুটিঙৰ লগত। জংকিৰ পৰা মই দুটামান কথা জানিব বিচাৰিম। প্ৰথম কথাটো হ'ল কি, এই ইউটিউব যে তুমি কাভাৰ গান ষ্টাৰ্ট নাচিছিলা কৰিছিলা, এই পৰিকল্পনাটো আচলতে কেনেকৈ ষ্টাৰ্ট হ'ল? ইউটিউবটো আচলতে মই ভিডিঅ'টো 3-4 বছৰ আগতে এনে বাবাৰ লগত এবাৰ প্ৰগ্ৰেম চাব গৈছিলোঁ। তাত প্ৰগ্ৰেমৰ ভিডিঅ' এটা মানে কাতি বিহুৰ মৰাণ কি আছিলে ট্ৰেফিক পইণ্টত পাতিছিলে, তাৰ ভিডিঅ' এটা মই ফাৰ্ষ্ট আপলোড কৰিছিলোঁ। তাৰপিছত তেনেকৈ কিবাকিবি অকণ আপলোড কৰিছিলোঁ। কলকাতা গৈছিলোঁ, তাৰ ভিডিঅ' বাখৰ বেঙেনা তেনেকৈ দিছিলোঁ। মানে ট্ৰেভেলিং ব্লগ টাইপো নহয়, ঠিক মানে হিষ্টৰিকেল প্লেচৰ ওপৰত তেনেকৈ। কিন্তু তেতিয়াই কৰোণা আহিলে, লকডাউন আহিলে, আৰু তেতিয়া ভাবিলোঁ ঘৰতে বহুত দিন এনেই আছোঁ, ডান্সৰ ভিডিঅ' এটা বনাওঁ। তেনেকৈ বনালোঁ, ডান্সৰ এনেই মোবাইলতে বনালোঁ, আৰু তেনেকৈ মই ষ্টাৰ্ট কৰিলোঁ। মানে এক কথাত ক'বলৈ গ'লে লকডাউনে ভাবিবলৈ শিকালে যে মানে এনেকুৱা এটা ময়ো কৰিবলৈ মানে চেষ্টা কৰিব পাৰোঁ। মানে আচলতে গতিটো অলপ মোৰ নিচিনা একেই, মই লকডাউনতে এইবিলাক শিকিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল কি, তুমি এই চেনেল যেতিয়া ইউটিউবৰ বিষয়ে তেতিয়া কিবা জ্ঞান নাছিল নে? চেনেল এটা খুলিব লাগে বা ভিডিঅ' দিব লাগে, এই আইডিয়াবোৰ প্ৰথম কেনেকৈ ক'ৰ পৰা আহিলে যে বস্তুটো ইউটিউবতেই দিব লাগে বা বস্তু এটা কৰিব লাগে? কেনেকৈ আহিলে আইডিয়াটো? মানে ইউটিউবত মানে দেখি থাকোঁ, তেতিয়া ইউটিউবটো মানে লাহেকৈ খুব জনপ্ৰিয় হৈছে। মানে তেনেকৈ মই বহুতৰ ভিডিঅ' দেখি থাকোঁ, আৰু মিলন দাহঁতৰ চেনেলটোও দেখি থাকোঁ। তাত ভিডিঅ' দিয়ে, মানে তেনেকুৱা ভিডিঅ' নিদিয়ে, দেখি থাকোঁ। আৰু এইখিনিতে ক'ব লাগিব মানে মোৰ ইউটিউবটোত মিলন দাই বহুত হেল্প কৰিছে। মিলন দা নোহোৱা হ'লে মই আজি ইমানটো নহয়। মোৰতো দেই, আমাৰ মিলন দা নোহোৱা হ'লে আজি মই ইউটিউবটো মানে ইমান টেকনিকেল কামবিলাকত মানে মই ইমান ফাষ্ট নহয়, জানো কম সংখ্যক, কিন্তু মিলন দাই বেছিভাগ মিলন দাই কৰি দিয়ে। আৰু এতিয়া যিহেতু তোমাৰ 100K অলৰেডি ক্ৰছ হৈছে আৰু সকলোৱে গম পাইছে, আৰু তোমাৰ চেনেলটো যেতিয়া যিমান জনপ্ৰিয়, খুব কম সময়ত বেছি জনপ্ৰিয় হোৱা নিচিনা হ'ল। আৰু মানে তেতিয়া মানুহে এতিয়া কিছুমান ঠাইত তুমি গ'লে সোধে তোমাক যে জংকি বা ফটো এখন মাৰোঁ, জংকি বা আপোনাৰ চেনেল চাই ভাল লাগে বা কমেণ্ট চাই কেনেকুৱা লাগে তেতিয়া? আচলতে খুব ভাল লাগে। তেনেকুৱা এটা আচলতে আশাই কৰা নাছিলোঁ, আৰু কেনেকৈ ঘপককৈ কৈ দিলে আচলতে খুব ভাল লাগে। আৰু আপোনালোকৰ মানুহৰ মৰমবোৰৰ বাবে মই আজি মানে ইউটিউব চেনেলটো ইমানখিনি আগবাঢ়ি গৈছে, আৰু ময়ো কিবা এটা কৰিবলৈ সাহস পাইছোঁ, উৎসাহ পাইছোঁ। এতিয়া তুমি যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি আছা, আৰু লকডাউনৰ কাৰণে কলেজ, স্কুল, ইউনিভাৰ্চিটি সকলোৱে বন্ধ, সকলো গম পায়। এই লকডাউনৰ যিটো এই ছেকেণ্ড ৱেভটোৰ কথা কৈছোঁ, সেইটো যিটো আমাৰ লাহে লাহে এতিয়া ভাল দিন আহিছে বাৰু, কেনেদৰে কি সময় কটালা? এই ছেকেণ্ড ৱেভটো একচুৱেলি মই 22 এপ্ৰিলত ঘৰলৈ আহিছোঁ। মানে মোৰ লগৰখিনি অকণ 24-25 মানত আহিছে, যিহেতু 22 এপ্ৰিলত বাবাৰ বাৰ্থডে আছিল, সেইদিনাখনে মই গুচি আহিছিলোঁ। আৰু মানে মই ভাবিছিলোঁ এনেকুৱা এটা হ'ব, মানে বহুত বেয়া চিটুৱেশ্যন হৈছিলে আমাৰ ইউনিভাৰ্চিটিত, মানে কৰোণা হোষ্টেলবিলাকত পূৰা সোমাই গৈছিলে। বেগ টালি টোপোলা লৈ গুচি আহিলোঁ, আৰু ঘৰত মৰাণত থাকিলোঁ। তাৰপিছত কেইদিনমান আইতা ঘৰতে আহিলোঁ, তাত ভিডিঅ' বনালোঁ, আৰু কিবাকিবি আৰু কি কৰিলে মানে বিশেষকৈ আমাৰ এই ছেকেণ্ড ৱেভৰ লকডাউনটোত আমাৰ এক্সাম হ'ল, ক্লাছ হ'ল, আৰু এক্সাম দিলোঁ। মাষ্টাৰ্ছৰ প্ৰথমটো এক্সামেই মানে ফাৰ্ষ্ট ছেমিষ্টাৰ প্ৰথমটো এক্সামেই আমি অনলাইন দিছোঁ, তাকো OBE এক্সাম, অ'পেন বুক এক্সাম। কিতাপ চাই এক্সাম দিছোঁ, কিন্তু সেই বুলি ইজি বুলি নাভাবিব, কিতাপ চাই সকলো নাপায়। মানে এই ইউটিউবৰ কথা পাতিছোঁ বাৰু, পঢ়া কথা দিছোঁ। ক্ৰিকেট খেলা এইটো মানে যিহেতু মানে ইউনিভাৰ্চিটিত বহুত চলি থাকে, চবেই নেখেলে, বা তোমাক এগৰাকী ক্ৰিকেট খেলুৱৈ হিচাপে হয়তো আমি দেখা নাছিলোঁ আগতে। এই বস্তুটো কেনেকৈ সৃষ্টি হ'ল যে মই খেলিব পাৰিম, মই খেলিব লাগে বুলি? আচলতে ইউনিভাৰ্চিটি লাইফটো, বিশ্ববিদ্যালয়ৰ জীৱনটো, তাত অকল পঢ়াই থাকে সেইটো নহয়। আচলতে নিজৰ জীৱনটো গঢ়াৰ, জীৱনৰ সকলো ধৰণৰ শিক্ষা ইউনিভাৰ্চিটিতে পোৱা যায়। ইউনিভাৰ্চিটিত মানে এখন খেল পাতিছিলে, তাত প্ৰত্যেক ডিপাৰ্টমেণ্টে মানে ভাগ লয়, আৰু আমাৰ ডিপাৰ্টমেণ্ট আমি জুনিয়ৰখিনি আৰু ছিনিয়ৰ দাদা বা সকলোৱে মিলি মানে খেলিছিলোঁ। বিশেষকৈ আমি জুনিয়ৰখিনি যেতিয়া গৈছোঁ, আমাক ছিনিয়ৰ দাদা বাসকলে শিকাইছিলে, আৰু তেনেকৈ ডিপাৰ্টমেণ্টটোৰ ফালৰ পৰা মই আচলতে খেলাৰ সুযোগ পালোঁ। আৰু ক্ৰিকেট লকডাউনত, মানে প্ৰথমটো লকডাউনত আইতা ঘৰত যেতিয়া আছিলোঁ, ওচৰৰ পোৱালীবিলাকৰ লগত পথাৰত খেলিছিলোঁ, মানে তেনেকৈ। জংকিৰ খং কেতিয়া উঠে বেছি?
খংটো টিঙিছ উঠে টিঙিছ তেতিয়া মানে বিশেষকৈ মন পচন্দৰ নহ'লে টিঙিছকে উঠে আৰু মানে মোৰ এনেকুৱা ঘৰত থাকিলে মোৰ খংবিলাক মানে পিংকি পৰ যাই পাওঁ মানে যা তাপত খালি আজিকালি কমাইছোঁ আৰু পিংকি ডাঙৰ হৈছে এতিয়া বেছি পিংকি চাবতো ভিডিঅ'টো এইখিনিতে কৈ থওঁ বৰ্ষাপ্ৰিয়া গগৈ ন তাই চেনেলটো বৰ্ষাপ্ৰিয়া গগৈ আৰু তাইও এটা চেনেল অলৰেডি আমি এটা গান কৰিছিলোঁ চেনীৰাম বুলি এটা কাভাৰচোন তাতে তাই সেইদিনাখন ষ্টাৰ্ট কৰিছিলে আৰু এতিয়া খুব ধুনীয়াকৈ ৰাইজে সেইটো চেনেলো আদৰি লৈছে মই ডেছক্ৰিপশ্যনত তাই চেনেলটো লিংক দিমেই জংকি জ্যোতিপ্ৰিয়াটো দিয়ে দিম চবেই জানে যদিও দি দিম যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰে কৰিব আৰু জংকি মানে কেনেকুৱা খানা খাই ভাল পায় একচুৱেলি মই খানা একদম মই মিঠা চিঠাবিলাক সিমান ভাল নাপাওঁ আৰু মই অসমীয়া খানাবিলাকতো খাই ভালেই পাওঁ ভাতটো ফেভৰেট ভাতটো মেইন আমাৰ আৰু তাৰ উপৰি মই জ্বলা টেঙা এইবিলাক খাই বেছি ভাল পাওঁ চানাটো একদম মোৰ চবতকৈ ফেভৰেট মানে চানাটো খাদ্য পৰিছেগৈ ন তোমাৰ প্ৰিয় কিন্তু এতিয়া ঘৰত মোক খাবলৈ গালি দিয়ে মানে চানা খালে এপেণ্ডিক্স হ'ব বুলি কয় আৰু মানে যিহেতু তুমি এজনী যুৱতী তোমাৰ মানুহৰ মানে মানুহৰ যিহেতু মহিলা বুলি ক'লে এটা মনত নিজৰ ষ্টাইল কৰিলে মন যায় কিবা কৰিব মন যায় এই তোমাৰ মানে এনে গেট আপটো বা কেনেকুৱা ধৰণৰ পোচাক পৰিধান কৰি ভাল পোৱা ভাল পোৱা আৰু কমফৰ্টেবল দুটা বেলেগ বেলেগ আহি যায় কমফৰ্টেবল বুলি ক'লে এইবিলাক ড্ৰেছে ভাল লাগে স্কাৰ্ট পেণ্ট বা স্কাৰ্টটোতকৈ মানে পেণ্ট চাৰ্ট মই চাৰ্ট পিন্ধি বেছি ভাল পাওঁ আৰু কিন্তু একদম ভাল পোৱা ড্ৰেছ বুলি ক'লে আমাৰ অসমীয়াৰ মেখেলা চাদৰ একদম প্ৰিয় তোমাৰ মানে আৰু তোমালোকৰ ঘৰখনৰ কথা আগতো মোৰ এটা অনুষ্ঠানত গৈছোঁ নিজে পাতিছোঁ বা যিসকলে চাইছে আচলতে এইটো চেনেলত নাই এইটো অনুষ্ঠান যিহেতু জংকি আমি কৈ আছোঁ আৰু সকলোৱে প্ৰায় জানিছে হ'লেও মই এইখিনিতে উল্লেখ কৰিছোঁ মোৰ খুব মৰমৰ ককাইদেউ অসমৰ এজন জনপ্ৰিয় তেওঁ গীত লিখে সুৰ কৰে আৰু নিজেও কণ্ঠশিল্পী এজন মাধৱ ৰঞ্জন যাৰ তোক কোচতেলনে বুকুতেলৰ গানটো সকলো আৰু বিভিন্ন গান সকলোৱে আদৰি লৈছে লুইতৰ চাপৰি কাণ কাণ দি আমি কিছুমান গান সৰুতে শুনা তেখেতৰ জংকি দেউতাক বৰ্ষাপ্ৰিয়া গগৈ জংকিৰ ভনীয়েক আৰু মাকো খুব ভাল আটাইতকৈ ভাল কিন্তু মই বেছি ভাল পাওঁ মাক কাৰণ কেলৈ তেওঁ আচলতে সকলোৱে যেতিয়া তোমালোকে ব্যস্ত তেওঁ অকলশৰীয়া হৈ যায় কিন্তু তাৰ মাজত তেওঁ ছাপোৰ্ট কৰে তোমালোকক সেইটো বহুত ডাঙৰ কথা মানে গান গাইছিলে এটা পৰিৱেশ আছে ঘৰখনক লৈতো সকলোৱে সুখী নিজৰ ঘৰখনক লৈ তোমাৰ যিহেতু তোমালোকৰ তুমিয়ে ডাঙৰ তুমিয়ে ল'ৰা তুমিয়ে ছোৱালী তোমাৰ পৰিকল্পনা কি আচলতে পৰিকল্পনা বহুত বাবাই যিখিনি সংগ্ৰাম কৰি কষ্ট কৰি আচলতে আমাক ইমান ডাঙৰ কৰিলে বাবাই 20 বছৰ বয়সৰ পৰা 20-21 বছৰ বয়সৰ পৰা মায়ে 17-18 বছৰ বয়সৰ পৰা এতিয়া পিছৰখিনি একদম মই সুখ দিব লাগিব সেইটোৱে আৰু আমি অকল জংকি বুলিয়ে নহয় আমি সকলোকে কওঁ নিজৰ সন্তান হিচাপে নিজৰ পিতৃ মাতৃক কষ্টই হওক বা এনেকৈ সাধাৰণভাৱে ডাঙৰ দীঘল হওক কিন্তু পিতৃ মাতৃক যিমান পাৰে সদায় সুখত ৰাখিবলৈ চেষ্টা কৰিব লাগে পিতৃ মাতৃৰ ধাৰটোতো আমি কেতিয়াও শেষ কৰিব নোৱাৰোঁ কিন্তু চেষ্টাটো আমি কৰিব লাগে আৰু পিতৃ মাতৃয়ে কেতিয়াও নিজৰ ল'ৰা ছোৱালীক কেতিয়াও বেয়া কথা নকয় কেতিয়াবা হয়তো আমাৰ কথাটো অপচন্দৰ হ'ব পাৰে কিন্তু তাৰ মানে এইটো নহয় যে তেওঁলোকে আমাৰ কাৰণে বেয়া চিন্তা কৰে আৰু জংকি ভৱিষ্যতে কি হ'ম অলৰেডি এতিয়া মাষ্টাৰ ডিগ্ৰী আহিলা কি হ'ম বুলি ক'লে নহয় একদম সময়ৰ সোঁতত গৈ আছোঁ আৰু মাষ্টাৰ্ছ কৰিলোঁ যেতিয়া আচলতে এইটো সময়ত বহুত ৰিস্কি হৈ পৰিছে মই বেলেগ ছাইড ল'ব নোৱাৰোঁ মানে এতিয়া মই শিক্ষা মানে এইটো ফালতে যাব লাগিব লাইফ এষ্টাব্লিছমেণ্ট এটা সময় মানে এনে মই এইবিলাক কৰি ভাল পাওঁ বা নাটক কৰি বা এইবিলাক কৰি ভাল পাওঁ এইবিলাক থাকিবই কিন্তু মানে জীৱনটো মানে এটা জীৱিকাটো মানুহক লাগিবই সেইটো কাৰণে মই এতিয়া কি হয় গৈ থাকোঁ আৰু প্লেন বিটোতো লাইফত লাগে এটো যদি ছাকচেছ নহয় ছাইড কাটিবই লাগিব প্লেন বি লাগে মানুহৰ লাইফত সেইটোৱে কথা আৰু বিশেষকৈ জংকিৰ ভিডিঅ'বিলাক সকলোৱে চাব আৰু আমি অবলং জবলং জংকি ত্ৰিদীপ লাহন আচলতে কিন্তু মই এইখিনিতে আক্ৰাম দাই মিলন দাইক বহুত বহুত ধন্যবাদ দিব লাগিব আচলতে প্ৰথমখন মোক এনেকুৱা মানে মই মঞ্চত নাটক কৰিছিলোঁ কিন্তু কেমেৰাৰ আগত নাটক প্ৰথম মোক আক্ৰাম দায়ে কৰালে আক্ৰাম দাই তুমিখনত আৰু আজি মই ত্ৰিদীপ লাহন ইমান এজন অসমৰ জনপ্ৰিয় ব্যক্তি সন্মানীয় ব্যক্তি তেওঁৰ লগত কৰিবলৈ পাইছোঁ আক্ৰাম দাই আছে আৰু বহুতো ব্যক্তি আছে আচলতে মই নিজকে খুব বেছি সৌভাগ্য বুলি ভাবিছোঁ আৰু খুব ভাল লাগিছে আচলতে মোৰ কেইবাগৰাকী ভণ্টি আছে তাৰ প্ৰিয় ভণ্টি মানে তাৰ ভিতৰত এগৰাকী জংকি বৰ্ষাহঁতৰ গোটেই ঘৰখন মানে মোৰ প্ৰিয় আচলতে জংকি বুলি অকলে ক'লে ভুল হ'ব সেইটো জংকি দেউতাকে আমাক বহুত মৰম কৰে সেই মৰমটো আমিও মানে উপলব্ধি কৰোঁ আৰু এটা ঘৰুৱা আমাৰ সম্পৰ্ক আছে আৰু মই সেইকাৰণে যেতিয়া এখন কাষ্টিং হৈছিলে মই প্ৰথম জংকিৰ কথাই ক'লোঁ তাই কৰক কাৰণ কেলৈ মই বিচাৰোঁ তাই যেনেকৈ কৈছে বাকী কামো কৰিব লাগিব জীৱনত কিন্তু সেইটো বুলি সাংস্কৃতিকটো হেৰাই যাবও নালাগে ভগৱানে দিয়া এটা প্ৰতিভা বহুতক দেখা যায় কিন্তু সময়ৰ ভিতৰত কম বেছি হয় কিন্তু এৰি দিব নালাগে এইটো কৰি যাব লাগে সময়ৰ ফাকে ফাকে গতিকে আচলতে ভাল পাই থকা কামবিলাক কৰি থাকিব লাগে
বাকীখিনি কাম কৰিবলৈ মানে এটা সাহস পাই থকা হয়, উৎসাহ হয়, মানুহৰ মানসিক অৱস্থাটো ঠিকে থাকে মানে। ঠিক আছে, আকৌ কেতিয়াবা লগ পাম শ্বুটিঙৰ মাজত বা য'তেই হওক আমি কথাও পাতিম। আমাৰ অবলং জবলং ধনী মিউজিকত আহি আছে, জংকি একদম ফাটাফাটি কৰি আছে দেই। আৰু নাই চেষ্টা কৰিছোঁ আচলতে বেছিকৈ এটি জংকি শিৱাৰণ আৰু ত্ৰিদীপৰ মাজত মোক বহাই দিছে, মই অকল নকৰা পাজো লৈ গৈছোঁ। নাই এনেই কৈছে। গতিকে আমাৰ আজি থাৰ্ড ডে আছিলে, থাৰ্ড ডে শ্বুটিং। আমি মেকআপ তাই ল'লে, আমি বহি আছোঁ, বহাৰ মেকআপ মাজতে মানে আধা মেকআপ চুলি তুলি চব কৰিব। ড্ৰেছ কৰিবলৈ আছে, আমি তাৰ মাজতে ভিডিঅ'টো কৰিলোঁ। আৰু আমাৰ যদি ভিডিঅ'বিলাকত জংকিৰে হওক মোৰে হওক যদি কিবা আপোনালোকে ভুল দেখে বা এনেকুৱা ধৰণৰ হ'ব লাগে বুলি আপোনালোকে ক'ব বিচাৰে নিজৰ ভাইটি ভগ্নী জীয়ৰী পুত্ৰ হিচাপে আমাক ইনবক্সত পৰামৰ্শ দিব, আমি নিশ্চয় চেষ্টা কৰিম ভুলবোৰ আঁতৰাই আপোনালোকে ভাল পাব কৰিবলৈ। গতিকে আকৌ লগ পাম। গতিকে চেনেলটো এতিয়াও যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। বাই বাই।